सब्सक्राइब कीजिए सैयद वसीम को दबाइए घंटे को ताकि हमारे वीडियो सबसे पहले देखने के लिए। थैंक यू। জান বুলি মাতিলে তোমাক নো মৰমতে জান বুলি চুমা দিম কোমল কোমল উঠতে কলিজাৰ কপনি শুনিবা। দিছ ইজ ফৰ ইউ। তোমাৰ মাজত মোক ৰাখা বা নাৰাখা, মই কিন্তু তোমাক সদায় মোৰ বুকুৰ মাজতে ৰাখিম। তুমি মোক ভাল পোৱা বা নোপোৱা, মই কিন্তু তোমাক সদায় ভাল পাই থাকিম। ভটি কি হৈছে এইবোৰ? জোৰে তোৰে মানুহ আনি ঘৰত বহুৱাই জা জলপান খাবলৈ কিহে পাইছে তোক? ইমান নীলাজ লুটুৰা স্বভাৱ মানুহ মই ক'তো দেখা নাই দেই। চাহ জলপানৰ লোভতে কি কলি? মই নীলাজ শুনিছ না বিজয় ননচেন্স কথা? তাই বাপেকে নিজে বিহু খাবলৈ মাতি মই পাতিছিলো? মিছা কথা ক'বলৈ নাহিবা দেই। ৰচোন মই মিছা কথা কৈছো? কেলে বিহু মাতে কাষলৈ আহি তই মোক সোধা নাছিলি? ঘণ্টাকে বিহু খাবলৈ কেতিয়া আহিবা? বিহু খাবলৈ কেতিয়া আহিবা? মিছা কথা। তোক মাতাতকে মই সংসাৰ গৰু ছাগলী মাতি আনি বিহু খুৱাম। দীপালী পিঠা বনাব নাজানো মই শিকাই দি, বিহু নাচিব নাজানো মই দেখাই দি। টপা আংকুল কেনেকে পতাই সেইটো মই শিকাই দিম। সেইটো ৰাজবীৰে নোৱাৰে, লিখি দিম। দুপৰীয়া নোলাবা গুণ ৰ'দত তুমি দেহা কলা পৰিব। ঐ শুনা না, মোক বেলেগক লাগে না তোমাতকৈ ধুনীয়া, মোকতো কেৱল তোমাক লাগে। সাগৰৰে নীলা তুমি যেন চিলা উৰাবলে মন মোৰ বুজি কেনো পোৱা। সাগৰৰে চাল ঐ ছোৱালীকৈ বোৱা দিহে দেখিবলৈ ভাল, 14 বছৰ দিয়া তাই ছোৱালী, 16 বছৰতে হ'ল বোৱা। ওই পকেটতে জাননে খান পইচা নাই, মোবাইলৰো ইনকামিং আউট গোয়িং নাই। কোন 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 সৰু মাই বিহু গায়ে গায়ে বয়স গতি ইয়ালে চাকৰিৰো আশা নাই। চল চাই ফুৰিছে কাষে চাপি আহিছে, লোকেল হিৰো দেখোন প্ৰেমতহে পৰিছে। শুনিলো আমাজনী মাৰি আছা বিজুলী, সহজতে নোপোৱা মুৰ্গীয়া খনি। নানা হিয়াৰ বাজাৰখনি সামৰি থোৱাটো ভাল, ৰঙীন ৰাতি নন্দন বনত ফুলি আছে ফুল পাৰি যাত, কৃষ্ণ গোসাই ৰখি আছে নেমেলি বাহত, কৃষ্ণ গোসাই ৰখি আছে নেমেলি বাহত। মনা হাত নেমেলো ফুল নিচিঙো মই কলিটি, হাত নেমেলো ফুল নিচিঙো মই কলিটি, মোৰ প্ৰাণ পখিলাই চুমি যাব এই পাৰিজাত ফুলটি। মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম। এটা সময় আছিলে যেতিয়া মই ছিংগল আছিলো, আৰু সেইটো সময় আজিও চলি আছে। কোনোবাই মোক সুধিছিলে যদি তোমাৰ আপোনজনে তোমাক এৰি থৈ যায় তুমি কি কৰিবা? মই তেতিয়া হাঁহি পেলাই উত্তৰ দিলো, যোন আপোন হয় তেওঁ কেতিয়াও এৰি নাযায়। চঞ্চল হ'ব পাৰো কিন্তু চৰিত্ৰহীন নহয়। বৰষুণ দিছে শুন, তোমালে বৰকে মনত পৰিছে। আশা কৰোঁ এই বৰষুণ জাগে যাতে তোমাক মোৰ জীৱনৰ পৰা একেবাৰে কাৰণে মুচি পেলাওক।